নমাটি পৰিষদীয় সমষ্টিৰ অক্ৰেঙত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দ্বাৰা কেইবাটাও নিৰ্মাণৰ আধাৰশিলা 10 কোটি ব্যয়েৰে নিৰ্মাণ হ'ব প্ৰেক্ষাগৃহ ইনডোৰ ষ্টেডিয়াম মুকলি মঞ্চ আদি খেৰণিত বিশ্ব খিলঞ্জীয়া লোকৰ আন্তৰ্জাতিক দিৱস উদযাপন খিলঞ্জীয়া জনগোষ্ঠীৰ বিভিন্ন সম্প্ৰদায়ৰ সৈতে মত বিনিময় উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়াৰ লোক সংসদৰ 244 শীঘ্ৰে ৰূপায়ণৰ অংগীকাৰ হাওৰাঘাটৰ পৰা এনআৰচিত নাম বাদ পৰা আবেদনকাৰীৰ ভিৰ এনআৰচি কেন্দ্ৰটোৰ পৰা বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰাৰ অভিযোগ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলে নমাটি পৰিষদীয় সমষ্টিৰ অক্কেৰেঙতো পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বতাহ আৰম্ভ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ অংশ হিচাপে অক্কেৰেঙত ৰাজ্যৰ বিত্ত মন্ত্ৰীৰ বিশেষ পেকেজৰ অধীনত 11 আগষ্টত স্থাপন 10 কোটি টকা ব্যয়েৰে কেইবাটাও নিৰ্মাণৰ আধাৰশিলা নিৰ্মাণ হ'বলগীয়া প্ৰেক্ষাগৃহ গেলাৰীৰ সৈতে ইনডোৰ ষ্টেডিয়াম মুকলি মঞ্চৰ বাবে কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আধাৰশিলা স্থাপন কৰিলে হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেং আৰু পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ উপস্থিতিত লগতে এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত আছিল পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছো জগত সিং ইংটি প্ৰমুখ্যে এমএসি ক্ৰমে হৰেন সিং বে ৰাম সিং টিমো লুন সিং তেৰণ মংগল সিং টিমং প্ৰভাত চন্দ্ৰ তাৰো আৰু দলৰ বহু নেতাসকল আইস্কিম নিতুম টেং পন্ন কাৰিবেংলং লাসন স্কিম কি টেং চেং ইসিয়া কনসেন্সি এলং ওয়েট কুটি কেপ কে nitum theklong le pingla le longga dadim isia furke mo la ke nitum nang tu bahir jume nitum ban isia change ke banji la so joine sinal tum nitum bana hir jume la pen ke nitum manang pe hai lo tim kar ke lo la sim nitum la so ninkani siam dong a contractor na jone eta বছৰৰ গুটেখিনি কমপ্লিট কৰিব লাগিব আজি আমি আধালে সাপোর্ট কৰিছো ফাউন্ডেশন স্কুললে কৰিছো এটা বছৰ যদি কাম কমপ্লিট নকৰে 10 কোটি আসনি এটা বছৰৰ পিছত কিন্তু কন্ট্ৰাক্টৰৰ এইটো একশন হ'ব আৰু তাৰ কন্ট্ৰাক্টৰৰ এল'উইথ পেনাল্টি মানে তাক এফআইআৰ লছ কৰি কন্ট্ৰাক্টৰ আছে তাৰ জেললৈকে প্ৰেৰণ কৰি দিম পইচাটো নাপায় আধাৰশিলা স্থাপন কৰি ৰংহাঙে ভাষণত কয় যে উঠি অহা যুৱক যুৱতীসকলৰ ক্ৰীড়াৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰি বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত অংশগ্ৰহণ কৰি নিজৰ লগতে কাৰ্বি আংলং জিলা তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব পৰাকৈ ক্ষেত্ৰ তৈয়াৰৰ উদ্দেশ্যতে এই বৃহৎ আঁচনি ৰূপায়ণৰ লক্ষ্য টিম কাৰ্বি আংলঙৰ আনহাতে এই একেদিনাখনে পৰিষদৰ এলেকাত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা ব্লেক টপিং পথ উন্মোচন কৰি ৰংহাঙে কয় যে নমাটি পৰিষদত ইতিমধ্যে পৰিৱৰ্তন আৰম্ভ হৈছে 15 বছৰৰ ভিতৰত হাওৰাঘাটৰ পৰা পাৰখোৱা কুলাইক্ৰ গাঁৱৰ পৰা হাতীপৰালৈ বহু পৰিৱৰ্তন হ'ব উল্লেখ্য আজি আধাৰশিলা স্থাপন অনুষ্ঠানত এমএসি সকলৰ উপৰিও বিভাগীয় অভিযন্তা তথা বিষয়াসকলৰ লগতে স্থানীয় বহু ৰাইজ উপস্থিত থাকে মংগল ইংঘে ৰিপৰ্ট কাট নিউজ খেৰণিত বিশ্ব খিলঞ্জীয়া লোকৰ আন্তৰ্জাতিক দিৱস উদযাপন খিলঞ্জীয়া জনগোষ্ঠীৰ বিভিন্ন সম্প্ৰদায়ৰ সৈতে মত বিনিময় উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়াৰ লোক সংসদৰ খিলঞ্জীয়া অস্তিত্ব সুৰক্ষাৰ বাবে 5টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত সংবিধানৰ 6ষ্ঠ অনুসূচী আইন শক্তিশালী কৰা আৰু কাৰ্বি আংলঙৰ লগতে ডিমা হাছাও দুই পাৰ্বত্য জিলাক ভাৰতীয় সংবিধানৰ অন্তৰ্গত 244 অনুচ্ছেদ মতে শীঘ্ৰে স্বায়ত্তশাসিত ৰাজ্য হিচাপে ৰূপায়ণ কৰোৱা ক্ষেত্ৰত অংগীকাৰ প্ৰদান কৰে বিশ্ব খিলঞ্জীয়া লোকৰ আন্তৰ্জাতিক দিৱসৰ লগত সংগতি ৰাখি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিতো দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়াৰ লোক সংসদৰ সৌজন্যত বিশ্ব খিলঞ্জীয়া লোকৰ আন্তৰ্জাতিক দিৱস উদযাপন কৰা হয়
খেৰণী কপিলী মহাবিদ্যালয়ত অনুষ্ঠিত বিশ্ব খিলঞ্জীয়া লোকৰ আন্তৰ্জাতিক দিৱস অনুষ্ঠানত লংৰি ক্ৰেহিনী চাৰহাবে আমাই নামৰ কাৰ্বি জাতীয় সংগঠনৰ প্ৰতিনিধি চাৰসিং ইংলেং উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া লোক সংসদৰ সমন্বয়ক নিংথুজা লামচা প্ৰমুখ্যে NIPP ত্ৰিপুৰা ৰাজ্যৰ সদস্য বিধান দেৱবৰ্মানে আধৰা স্থানীয় বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ সৈতে অন্তৰংগ মত বিনিময় কৰে তাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ প্ৰধান সমস্যা সমাধান আৰু অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত লোৱা পাঁচটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ সম্পৰ্কে সংবাদমেল আয়োজন কৰি সাংবাদিকৰ আগত সদৰি কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ সন্দৰ্ভত তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শীঘ্ৰে বাতিল কৰাবলৈ চৰকাৰক হেঁচা দিব The first recommendation is that the indigenous people of the Northeast region strongly condemn the proposed Citizenship Amendment Bill 2016, and it shall not be passed as an act as it will aggravate the condition of already migration-torn native people of Northeast India. That means we will never accept the people of the Northeast and especially indigenous people of the Northeast will not be able to accept anyone who have migrated here before 2014 December 31st. According to this bill, all those migrants are allowed to be naturalized. So that kind of act or bill will again further multiply the present problems and issues faced by the indigenous. ইয়াক কোনো কাৰণতে সফল হ'বলৈ দিয়া নহ'ব কিয়নো বিধেয়কখন এটা অধিনিয়ম হৈ অহাৰ পিছত উত্তৰ পূৰ্বাঞ্চলত মাইগ্ৰেশ্যন সংখ্যা পূৰ্বকৈ বৃদ্ধি পাবলৈ ধৰিব বৰ্তমানৰ শিক্ষা ব্যৱস্থাত উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় খিলঞ্জীয়া জনগোষ্ঠীসকলৰ ভাষাৰে শিক্ষা পাঠ্যক্ৰম সংযোজন কৰিব লাগে খিলঞ্জীয়াসকলৰ ইতিহাসিক নামেৰে স্থানৰ নাম বা নদ নদী পাহাৰ বিল ইত্যাদি নামাকৰণ আৰু সুৰক্ষিত কৰা খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰ সুৰক্ষা প্ৰদান কৰা খিলঞ্জীয়া লোকৰ ভূমি যাতে অখিলঞ্জীয়া লোকৰ হাতত হস্তান্তৰ নহয় তাৰ প্ৰতি নজৰ দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব সংবিধানৰ 6টা অনুসূচিত আইন শক্তিশালী কৰা আৰু কাৰ্বি আংলঙৰ লগতে ডিমা হাছাও দুই পাৰ্বত্য জিলাক ভাৰতীয় সংবিধানৰ অন্তৰ্গত 244 অনুচ্ছেদ মতে শীঘ্ৰে স্বায়ত্তশাসিত ৰাজ্য হিচাপে ৰূপায়ণ কৰোৱাৰ ক্ষেত্ৰত অংগীকাৰ প্ৰদান কৰে খেৰণীৰ পৰা বীৰেন ইংখে ৰিপৰ্ট কাট নিউজ ৰাজ্যজুৰি NRC কেন্দ্ৰসমূহত আজিৰে পৰা আৰম্ভ হৈছে সম্পূৰ্ণ খচৰাৰ পৰা নাম বাদ পৰা আবেদনকাৰীসকলৰ কাৰণ জনোৱাৰ প্ৰক্ৰিয়া ৰাজ্যজুৰি NRC সেৱা কেন্দ্ৰসমূহত আজিৰ পৰা আৰম্ভ হৈছে সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা আবেদনকাৰীসকলৰ কাৰণ জনোৱা প্ৰক্ৰিয়া এয়া কাৰ্বি আংলঙৰ হাৰুৱাঘাটৰ NRC সেৱা কেন্দ্ৰ পুৱাৰে পৰা নিজৰ অথবা পৰিয়ালৰ আন সদস্যৰ নাম বাদ পৰাৰ কাৰণ জানিবলৈ এনেদৰে সেৱা কেন্দ্ৰটোত আবেদনকাৰীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে কি হৈছে নাই মোৰ মানে নামটো দিলে অহা নাই কিয় অহা নাই মই তো ৱেষ্ট বেংগলৰ মানুহ মোৰ পুৰাণ কোনো ডকুমেণ্ট নাই নতুন আছে মোৰ তাত মা বাবা মৰিলে মই সৰু থাকোঁতে অসম আহিছোঁ কাম কাজ কৰি খাই আছোঁ চলি আছোঁ ইয়াতে বিয়া কৰিলোঁ ইয়াতে ফেমিলি আছে আমাৰ সদাঘাট মাটি খোলা তাতে মই গ'লোঁ মা বাবাৰ ডেথ চাৰ্টিফিকেট আনিছোঁ ৰেচন কাৰ্ড আনিছোঁ আৰু আপোনাৰ আই কাৰ্ড মাৰ আই কাৰ্ড বাবাৰ আই কাৰ্ড এইবিলাক আনিছোঁ এইবিলাক দি জমা দিছোঁ হোৱা নাই অহা নাই মোৰ ফেমিলিৰ আপোনাৰ 54 বাবাৰ তাৰ ইয়াৰ নেকি মানে ইয়ে আছে আপোনাৰ এই যে গভৰ্ণমেণ্ট যে কাগজ যে মোৰ শ্বশুৰবুঢ়াৰ আছে তাৰো নাম অহা নাই এইটো কাৰণে মই আবার দুবাৰ ৰেগুলেশ্যন দিব ইয়াত আহিছোঁ মানে আকৌ এপ্লিকেশ্যন দিব আহিছে ঠিক আছে উল্লেখ্য যে সেৱা কেন্দ্ৰটোৰ পহু খিৰিঞ্জিয়াৰ নামসহ বুজন পৰিমাণৰ আবেদনকাৰীৰ নাম বাদ পৰিছিল NRC সম্পূৰ্ণ খচৰাৰ পৰা হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Please tap in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam.
For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে পশ্চিম কাৰ্বি আংলঙৰ বঠাতলাংছো চেৰিখুন আকলামত খেতিয়কসকলত 11 আগষ্টত বিনামূলীয়া ট্ৰেক্টৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় আধুনিক প্ৰযুক্তিৰ সহায়ত খেতি কৰি অধিক লাভৱান হোৱাৰ লক্ষ্য আগত ৰাখি জিলা কৃষি বিভাগৰ পৰা বিতৰণ কৰা হয় ট্ৰেক্টৰ মুখ্যমন্ত্ৰী সমগ্ৰ উন্নয়ন যোজনাৰ অন্তৰ্গত জিলা কৃষি বিভাগে পশ্চিম কাৰ্বি আংলঙৰ বঠাতলাংছৰ চেৰিখুন আকলামত বিতৰণ কৰা হয় খেতিয়কসকলৰ মাজত বিনামূলীয়া ট্ৰেক্টৰ আৰু লগে লগে আমি ধন্যবাদ জনাইছো ধন্যবাদ স্যার ধন্যবাদ স্যার ধন্যবাদ স্যার সৰ্বমুঠ 149টা ট্ৰেক্টৰ বিতৰণ কৰা হয় খেতিয়কসকলৰ মাজত জিলা কৃষি বিভাগৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৰ পৌৰহিত্যত অনুষ্ঠিত এই ট্ৰেক্টৰ বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী সুমৰংহা লগতে উপস্থিত থাকে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহা বিধায়ক ডাক্তৰ মানসিং ৰংপি পশ্চিম কাৰ্বি আংলঙৰ বিজেপি সভাপতি অৰুণ টেৰাং পূব কাৰ্বি আংলঙৰ সভাপতি তথা কাৰ্যবাহী সদস্য ৰতন টেৰণ অধ্যক্ষ লংকি টিমুং প্ৰমুখ্যে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যসকল আৰু এমএসিসকল কনসেনসিয়ালং তারা দুবিয়ালং দামে ফলা কুটি কেবানি অপশন কাংলো লাসফিগো রংখায় কনসেনসি আলো দামে কুটি কে আইএসকে মানি অপশন কাংলো লাবেন ওপেন স্টেজ লাসো আনজকে সম laben ke ako handloom textile a department pen holada ice cream ke deng pon anu jok kesam laben soil conservation pen karbela autonomous council pen ke deng pon ice cream kangpu laben ke da koithalang solong town committee asai have office kangpu laben ke town committee pini ka declare বৈঠালাংছো টাউন কমিটি লাবেনকে হ্যান্ডলুম এন্ড টেক্সটাইল ডিপার্টমেন্ট পেন্ডা ইসি অফিস বিল্ডিং কাংফু লাবেন নন ডাক ট্রেক্টর কেরন মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনা এই যেটো আঁচনি এই আঁচনি কৃষি বিভাগৰ দ্বাৰা মাননীয় মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল দেৱৰ নেতৃত্বত এনে ধৰণৰ ধুনীয়া আঁচনি কৃষকসকলৰ কাৰণে যুগুতাই উলিয়াইছে অসমৰ প্ৰত্যেকটো ৰেভিনিউ ভিলেজত একোখনকৈ ট্ৰেক্টৰ বিতৰণ ব্যৱস্থা কৰা হৈছে আনহাতে পশ্চিম কাৰ্বি আংলঙৰ কৃষি ক্ষেত্ৰত উন্নয়নৰ বিপ্লৱ গঢ়ি তোলাৰ লক্ষ্যৰে অনুষ্ঠিত এই সভাত অঞ্চলটোৰ বহু কৃষক ৰাইজ উপস্থিত থাকে আঁচনি যে কৃষকবিলাকক পূৰণ কৰাৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত কৃষকবিলাকক ট্ৰেক্টৰ দিয়া আজি কাৰ্বি আংলঙৰ আমি
ৰবাৰ দিছোঁ আৰু আজি ৱেষ্ট কাৰ্বি আংলঙত আমি দিছোঁ ইষ্ট কাৰ্বি আংলঙত ডিপু হৈছে আৰু ৱেষ্ট কাৰ্বি আংলঙত দিছোঁ আমি টোটেল কাৰ্বি আংলঙৰ ৰেভিনিউ ভিলেজ বৰ্তমান পাইছোঁ 835 ট্ৰেক্টৰ বিতৰণ কৰা হ'ব আজি আনুষ্ঠানিকভাৱে আজি বিতৰণ কৰা হৈছে আৰু ইষ্ট কাৰ্বি আংলঙৰ মাননীয় মুখ্যমন্ত্ৰী নিৰ্দেশ আমাৰ অসম চৰকাৰৰ মন্ত্ৰী কেবিনেট মিনিষ্টাৰ চন্দ্ৰকান্ত ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে আজি বিতৰণ কৰা হৈছে আৰু যিবিলাকৰ পোৱা নাই আজি প্ৰথম আমি ছিংগুল এপ্লিকেশ্যনৰ এটা এপ্লিকেশ্যন ছিংগুল এপ্লিকেশ্যন যিবিলাকৰ পাইছোঁ প্ৰথম পৰ্যায়ত এইটো আমি বিতৰণ কৰা হৈছে ইয়াৰ পিছত আমি আকৌ ডাবল এপ্লিকেশ্যন তাৰপিছত ট্ৰিপল এপ্লিকেশ্যন আৰু ট্ৰিপলকৈ ওপৰত এপ্লিকেশ্যনবিলাকৰ আমি সেইটো আমি পিছত আকৌ দিম এতিয়া জিলাত আজি আনুষ্ঠানিকভাৱে ট্ৰেক্টৰ বিতৰণ কৰা হৈছে ইয়াত মই ভাবোঁ আমাৰ কৃষকসকলে অধিক উৎপাদনক্ষমটো হ'ব পাৰিব বুলি মই ভাবোঁ কিয়নো আগত যি পদ্ধতিৰে খেতিসমূহ কৰিছিল বিশেষকৈ ধান খেতিৰ লগতে আমাৰ কৃষকসকলে বিভিন্ন খেতি আদিও যদিও কৰে কিন্তু আধুনিক পদ্ধতিৰে নহয় গতিকে এতিয়া আধুনিক পদ্ধতিৰে কৃষকসকলক তাৰমানে খেতিসমূহ কৰিবৰ কাৰণে এইটো সুবিধা প্ৰদান কৰা হ'ব সেইকাৰণে ছাবচিডি ৰেটত ট্ৰেক্টৰ আদিও এতিয়া বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে ভোটাত লাংছৰ পৰা জাছন ইংহি ৰিপৰ্ট কাৰ্ট নিউজ ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিয়লি কবিতা অনুষ্ঠান নপুৰণি কবিৰ কবিতাৰে জীপাল হৈ উঠিল বিদ্যালয়ৰ প্ৰেক্ষাগৃহ হয় 11 আগষ্টত বাৰিষাৰ গৰমেৰে হেমেকা বিয়লিত ভিন্ন কবিতাৰ বৰষুণেৰে হিক্ত হল ডিফু চৰকাৰী বালক উচ্চতৰ বিদ্যালয়ৰ প্ৰেক্ষাগৃহ সৰ্বমুঠ 23 গৰাকী নপুৰণি কবিৰ কবিতাৰে জ্যেষ্ঠ আৰু নতুন কবিসকলৰ মাজত যেন হল কাব্যিকতাৰ বিনিময় বিগত কেইবাবছৰ ধৰি কাৰ্বি আংলঙত কেইবাটাও সহস্ৰ সংগঠনে মূৰ দাঙি উঠাত সমগ্ৰ পৰিৱেশ এটা অনিশ্চয়তাৰ মাজত আছিল এতিয়া তাৰ বিপৰীতে নতুন প্ৰজন্মসকলৰ মাজত কাৰ্বি ভাষাৰ প্ৰতি প্ৰেম সাহিত্যৰ প্ৰতি আগ্ৰহ কবিতাক লৈ নিৰলস সাধনাই সামাজিক তথা সাংস্কৃতিকভাৱে বিশ্ব দৰবাৰৰ উচ্চ আসনৰ পিনে নিসন্দেহে লৈ গৈছে কাৰ্বি জাতিটোৰ বাবে এটা শুভ লক্ষণ আনহাতে আজিৰ বিয়লি কবিতা অনুষ্ঠানটি পৌৰোহিত্য কৰে বিশিষ্ট কবি তথা শিক্ষাবিদ খগেন ইংটিয়ে মুখ্য অতিথি হিচাপে ভাগ লয় বিশিষ্ট কবি তথা অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধনীৰাম টিছু কবিতাসমূহৰ পৰ্যালোচক হিচাপে উপস্থিত থাকে কবি মঞ্জু তেৰণপি আৰু এই বিয়লি কবিতা অনুষ্ঠানটি আৰম্ভণিৰ পৰা শেষলৈ আধৰে কবিতা অনুষ্ঠানৰ আহ্বায়ক তথা বিশিষ্ট সাংবাদিক কবি লেখক জয়সিং টকবিয়ে উল্লেখনীয় যে আজিৰ বিয়লি কবিতা অনুষ্ঠানটি জয়সিং টকবি খগেন ইংটি লীলা দিতেৰণ কাৰণ হানচেপি হাকিম ৰংপি সত্যেশ্বৰ ৰংহাং আৰু মংগল সিং তাৰৰ আহ্বানক্ৰমে অনুষ্ঠিত হয় বিশেষ প্ৰতিবেদক কাৰ্ট নিউজ কাৰ্বি আংলং জিলা পৰিষদৰ 67 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হল উলহ মালহেৰে চহৰাঞ্চলত কেইবাটাও ওখ ভৱন আৰু পথ নিৰ্মাণ তথা কিছু আধুনিকীকৰণ কৰি 67 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা পৰিষদত বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনৰ বহু উন্নয়নৰ খতিয়ান দাঙি ধৰা হল কিন্তু সেই তথাকথিত উন্নয়নৰ খতিয়ান নপৰিল পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকামৰ 1 নং কাৰ্বি ৰংচপি আৰু অৱে লংকামলৈ যোৱা পথ দৃশ্যলৈ মন কৰক কবনে আপুনি এখন যে পথ নে 10 পথাৰ কিন্তু পথে এই পথেদি বহু বছৰ ধৰি 1 নং কাৰ্বি ৰংচপি আৰু আৱে লংক্লাম গাঁৱলৈ মানুহ অহা যোৱা কৰে ঠাই জান অথবা খাল সদৃশ এই পথটিৰ পানী হেনো খৰালি দিনতো নুশুকায় হয় এই পথাৰ বা খাল সদৃশ পথটোৰ স্কুলীয়া কণ ছাত্ৰ ছাত্ৰীকে ধৰি শিশু অহা যোৱাকে ধৰি গৰ্ভৱতী মহিলা আৰু সিৰিয়াছ ৰোগী সকলোকো অনানিয়া কৰিবলগীয়া হয় আনহাতে বাৰিষা দিনত কোনো পৰিয়ালত মানুহ মৃত্যু হলে শ্মশানলৈ এই পথেৰে মৃতদেহ কঢ়িয়াই নিব বহু কষ্ট হয় আমাৰ সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে এই অঞ্চললৈ MG এনৰেগা বা IAY আদি চৰকাৰী আঁচনিৰ নাম ৰাইজে কেতিয়াবা শুনিছেহে এতিয়াও দেখা বা পোৱা নাই বিজেপিৰ সবকা সাথ সবকা বিকাশ কলৈ গ'ল
তথাপি আশাবাদী ৰাইজে এতিয়াও পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে এই অঞ্চলৰ বাবেও কিবা উন্নয়নমূলক আঁচনি প্ৰদান কৰিব বুলি এই পিছপৰা দুখীয়া ৰাইজে আশা কৰি আছে ডংকামুকামৰ পৰা কেলভিন টেৰাং টংকামুকাম আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ